নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল মঞ্জু এছামিজ কিটচেনত সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ ঔটেঙাৰে মাছৰ আঞ্জা। আহকচোন চাওঁ কেনেকৈ বনাওঁ। এয়া মই কেইপিচমান মাছ লৈ লৈছোঁ, লগত তেজপাত, লগত দুটা জলকীয়া লৈ লৈছোঁ। এয়া বিলাহী লৈছোঁ, পিঁয়াজ লৈছোঁ, এয়া জিৰা গুড়ি, এয়া পাঁচফোৰণ, এয়া এটা ঔটেঙা লৈছোঁ, ধনিয়াৰ পাত লৈছোঁ, লগত নহৰু আৰু আদা লৈ লৈছোঁ। পিঁয়াজকেইটা আৰু বিলাহী এটা মই চপাৰৰ সহায়ত সৰু সৰুকৈ কাটি ল'ম। এয়া এইখিনি কটা হৈ গ'ল, এইখিনি থৈ দিম। মাছখিনি ভালদৰে ভাজি লৈ ল'ম। এয়া হৈ গ'ল, নমাই থৈ দিম। এয়া ঔটেঙাটো সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া এইখিনি এটা এটা কৰি ভালদৰে থেতেলিয়াই লৈ ল'ম। এয়া গোটেইখিনি থেতেলিয়াই লৈ ল'লোঁ। এতিয়া এইখিনি কুকাৰত দি দিছোঁ। এয়া এটা আলু দিছোঁ, এটা বিলাহী দি দিছোঁ, পানী দি দিছোঁ। মোৰ লগত গৰম পানী আছিল বাবে গৰম পানী দি দিছোঁ। প্ৰয়োজন অনুসৰি নিমখ দি দিম। এইখিনি মই এটা হুইচেল মাৰি ল'লোঁ। এয়া হুইচেল মৰা হৈ গ'ল। এতিয়া মই এইখিনি পানীখিনি চাকি ল'ম। পানীখিনি মই পেলাই নিদিওঁ, এইখিনি মই পিছত ব্যৱহাৰ কৰিম। এতিয়া মই মাছ ভজা তেলত কেইটামান পাঁচফোৰণ ফুটাই ল'ম। এয়া তেজপাত আৰু জলকীয়া দি দিছোঁ, অলপ সময় ভাজিম। এতিয়া মই কাটি ৰখা পিঁয়াজ আৰু বিলাহী দি দিছোঁ, ভালদৰে ভাজি ল'ম। আপোনালোকে যদি ঔটেঙাৰ সৈতে মাছ খোৱা নাই, খাই চাব, এনেকৈ খাই চাব। আৰু যিসকলে খাইছে কমেণ্ট কৰি জনাব। এতিয়া মই বইল কৰি ৰখা বিলাহীটো দি দিছোঁ, মিলাই দিছোঁ। এতিয়া মই খুন্দি ৰখা আদা আৰু নহৰু দি দিছোঁ। এয়া আদা নহৰু দি দিছোঁ। কিছু সময় ভাজি ল'ম এইখিনি। লগত এয়া হালধি দি দিছোঁ। এয়া মই জিৰা গুড়ি দি দিছোঁ। ভালদৰে মিহলাই এইখিনি ভাজি ল'ম। এতিয়া মই বইল কৰি ৰখা ঔটেঙাখিনি দি দিছোঁ। কিছু সময় এইখিনি ভালদৰে ভাজি ল'ম। মিডিয়াম টু হাই ফ্লেমত ভাজিম। ভালদৰে ভাজি লৈ ল'ম। এইখিনি সিজাব নালাগে, মই এইখিনি বইল কৰি লৈছোঁৱে। এইখিনি অকণমান সময় ভাজি থাকিম।
এতিয়া মই ইয়াত বইল কৰি ৰখা পানীখিনি দি দিম। আপোনালোকে ইচ্ছা কৰিলে ইয়াত আৰু পানী ব্যৱহাৰ কৰিব পাৰে, মোক লাগিলে পিছত দি দিম। এইখিনি এতিয়া মই উতলিবলৈ দি দিম। এয়া উতলিছে, এতিয়া মই মাছ কেইপিচ দি দিম। মাছৰ আঞ্জা যিমান উতলে সিমান খাবলৈ সোৱাদ হয়। ভালদৰে উতলাই ল'ম এইখিনি। এয়া ভালদৰে উতলিছে, এইখিনি হৈয়ে গৈছে। এতিয়া মই ইয়াত ধনিয়াৰ পাত দি ওপৰত নমাই থৈ দিম। আপোনালোকে মোৰ এই ৰেচিপিটো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।